Hello friends, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই কি কৰিম তাকে আপোনালোকক দেখাম আৰু মই মিছৰ পৰা বস্তু কেইটামান অৰ্ডাৰ দিছিলোঁ আৰু সেইকেইটা কেনে পাইছোঁ কেনেকুৱা বস্তু আপোনালোকক দেখাম আৰু সেই বস্তু চাই থাকিবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক এতিয়া গা পা ধুই আহিছোঁ। এতিয়া মই ব্ৰেকফাষ্ট কিবা এটা খাই লওঁ, চাহ তাহ অকণ বনাই লওঁ, খাই লওঁ। এতিয়া গাখীৰ গৰমাইছিলোঁ, এতিয়া মই ইয়াত অলপ দি লওঁ, গাখীৰ দি পেলাই অ'টছ খাই লওঁ, তাৰপাছত চাহ তাহ বনাম আৰু এয়া অ'টছ লৈ লৈছোঁ, খাই লওঁ ৰাতিপুৱা ব্ৰেকফাষ্ট মানে সেয়াই আৰু বঢ়িয়া আছে। এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট গাখীৰ চাহ লৈছোঁ আৰু চানা বিস্কুট লৈ লৈছোঁ। এতিয়া খাম আৰু এইটো কি কি কোৱা? বগৰী খাবা? মাটিত বহি চাহ খাইছে এয়া আমাৰ ঘৰত। এজনী কোন? বগৰী কোৱা, বগৰী কোৱা, হাই বুলি কোৱা, হাই বুলি কোৱা, হাই এনেকৈ কোৱা, হাই এনেকৈ চুমাকে দিয়া, মাকে দিয়া এনেকৈ আই লাভ ইউ বুলি কোৱা, কৈ দিয়া। অলপ বাহিৰলৈ ওলাই আহিছোঁ ৰ'দ ল'বলৈ। মোৰ ব্ৰেকফাষ্ট কৰি হৈ গ'ল আৰু কাম বন কৰি হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাম যে মই মিছ'ৰ পৰা কি লৈছিলোঁ, কি লৈছোঁ মানে তাকে দেখাম। ফাৰ্ষ্ট মই লৈছিলোঁ মিছ'ৰ পৰা, দেখাই আছোঁ এইডাল চেইন চাওক, এইডাল ইয়াত এনেকৈতো এইটো মানে ডিঙিত এনেকৈ লাগ খাই থাকে, বস্তুটো এনেকুৱা হয়, ডিঙিত এনেকৈ লাগ খাই থাকে। চাওক বস্তুটো ভাল লাগিছেনে? বিয়াবিলাকত বা পাৰ্টি চাৰ্টি ৱেজ এনেকুৱাত পিন্ধিবলৈ বহুত ভাল। আৰু তাৰ লগত পাইছোঁ মই জুফুলি। মই জুফুলি পিন্ধিছোঁ, পিন্ধি ভিডিঅ'ও দিছোঁ জুফুলিযোৰ। তাৰপৰা এই চেইনডালৰ লগত পাইছোঁ এডাল বেছি দাম নহয়, খুব কম দামতে পাইছোঁ। কিমান লৈছিলে? 220 টকা নে 230 টকা এনেকৈ লৈছিলে। আৰু সেই 200 টকাতে মই চেইন পাইছোঁ, ফুলি পাইছোঁ আৰু কপালি পাইছোঁ। কিমান কম দামত মই মিছ'ৰ পৰা বস্তু পাইছোঁ চাওক। আপোনালোকেও ভাল লাগিলে এইটো বস্তু অৰ্ডাৰ কৰিব পাৰে। মোক বহুত ভাল লাগিলে, সেইটো কাৰণে মই এইটো অৰ্ডাৰ কৰি ল'লোঁ। তাৰপাছত নেক্সট দেখাই আছোঁ। নেক্সট মই এডাল লৈছোঁ মংগলসূত্ৰ, এডাল মানে ডিঙিত লাগি নাথাকে, এডাল অলপ ইমানত পৰিব মংগলসূত্ৰডাল। পিন্ধি দেখাই দিছোঁ মই আপোনালোকক, এয়া ইমানত পৰিব, বেছি ডিঙিত লাগি নাথাকে। ডাল কেনেকুৱা লাগিছে চাওক, চিম্পুল হয়, ইমান জিকমিক নহয়, চিম্পুল হয়। আৰু মই ইয়াৰ লগত পাইছোঁ এযোৰ ফুলি পাইছোঁ, এযোৰ
আৰু এইটো প্ৰাইজো ইমান দামী নহয়, এইটো প্ৰাইজো কিমান খুব বেছি হেৰি লৈছে 140 লৈছে 140 নে 142 তেনেকৈ লৈছে আৰু খুব কম দামতে মই এইটো বস্তু পালোঁ আৰু মোৰ বহুত ভাল লাগিল, সেইটো কাৰণে মই ল'লোঁ। আৰু আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে ল'ব পাৰে আপোনালোকে। নেক্সট মই আৰু এটা লৈছিলোঁ, কুৰ্তি এটা দেখাই আছোঁ। এইটো চাওক, এইটো কুৰ্তি লৈছিলোঁ মই ৰাফ ইউজ কৰিবৰ কাৰণে, এইটো ৰাফ ইউজ কৰিবৰ কাৰণে লৈছিলোঁ। আৰু ইয়াত আগ চাইডে দুডাল ফিটা আছে, এইটো আপুনি গাঁঠি দি ল'ব পাৰে এনেকৈ। ভালেই কম দামত পাইছোঁ কুৰ্তিটো, বেছি লং হয় বহুত আৰু ৰাফ ইউজ কৰিবলৈ ভাল আৰু গৰমতো ইমান গৰম নালাগে কাপোৰটো। আৰু এইটোও মই বেছি দামত লোৱা নাই, 230 টকা নে 220 টকা এনেকুৱাতে লৈছোঁ আৰু মই ভাল পাইছোঁ, দামবিলাক বহুত মানে কমত পাইছোঁ। চ' আমি সেই কমত পাইছোঁ কাৰণে এই বস্তুটো লৈছোঁ। আৰু মিছো এপটো বহুত ভাল, তাত আপোনালোকে বহুত কমত বস্তুবিলাক পাব। আৰু মই লিপষ্টিকো লৈছিলোঁ, 100 কিমান টকাত লৈছিলোঁ, 3টা নে 4টা পাইছিলোঁ। লিপষ্টিককেইটা মোৰ অলম'ষ্ট শেষ হৈ গ'ল, সেইটো কাৰণে মই আপোনালোকক দেখাৱা নাই। কালাৰকেইটাও ভাল ভাল আছিলে। চ' মই যিকেইটা বস্তু লৈছোঁ আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে আপোনালোকেও ল'ব পাৰিব। মিছোত আপুনি ল'লে ডেলিভাৰী চাৰ্জো দিব নালাগে, সিহঁতে ঘৰতে আহি দি থৈ যায়হি আৰু বহুত ভাল এপ, আপোনালোকেও ট্ৰাই কৰিব। ব'লক কেতিয়ালৈ আমি ওলাই যাওঁ, মই ওচৰৰ বৌজনী ঘৰলৈ যাওঁ, তাকে অলপ যাওঁ ওলাই ব'লক। ঘৰত অকলে চ' মানুহজনো নাই, কামত গ'ল, সেইটো কাৰণে ঘৰতনো কিমান সোমাই থাকিম। চ' অলপ ওলাই আহিছোঁ ওচৰৰ বৌ ওচৰলৈ। আহিছোঁ, ইয়াত চবেই কামত বিজি হৈ আছে। এয়া আইতাই কাম কৰি আছে।